নীলাখামৰ চিঠি। কবি সংগীতা সিংহ। আবৃত্তি মীনাক্ষী গোস্বামী। প্ৰতি তোমালৈ। এতিয়া নিশা 12 বাজিছে। আজি দেখোন তোমাৰ কথাবোৰ বৰকৈ মনত পৰিছে। মই খিৰিকীৰ ফাকেৰে আকাশৰ জন্তুলৈ বাৰে বাৰে চাই আছোঁ। জন্তীয়ে মোক আজিকালি বহুত কথাই অনুভৱ কৰিবলৈ শিকায়। আজি মোক ক'লে যে কিয় জানো কাগজৰ উকা পৃষ্ঠা ক'লা কৰিবলৈ বৰকৈ আমনি কৰিছে। মই তোমাৰ কথা সুধিবলৈ পাহৰি আছিলোঁ। ভালনে তোমাৰ? এতিয়া হয়তো তুমি এখন হাতেৰে চিগাৰেট আৰু আনখন হাতত সুৰাৰ বটল লৈ ব্যস্ত আড্ডা। যন্ত্ৰণাই ককবকাই থকা মোৰ মনটোত তোমাৰ অনুপস্থিতি এখোজ আগলৈ আগুৱাই যাবলৈ প্ৰেৰণা যোগাইছিল। তোমাৰ পৰা আন একোকে বিচৰা নাছিলোঁ, মাথো বিচাৰিছিলোঁ সঁচা অন্তৰেৰে একাজলি অকৃত্ৰিম মৰম আৰু ভাল পোৱা। আৰু মোৰ দৰে তোমাৰো মৰিশালী সদৃশ জীৱনটো জীপাল কৰি তুলিব খোজা মোৰ এই চেষ্টা ভুল আছিল নেকি? প্ৰতিটো পথতে তুমি দিয়া আঘাতবোৰ আমাৰ ভালপোৱাৰ প্ৰতিদৰ্শক হিচাপে মই সহ্য কৰি গৈ আছোঁ। কিজানিবা এদিন মই সফল হওঁৱেই, তাৰেই আশাত। কত যে তোমাৰ কথাৰ চলনা জানি বুজি মই নীৰৱ দৰ্শক হৈ থাকোঁ। তাৰ বাহিৰেতো আন উপায় নাই মোৰ। কেতিয়াবা ভাবোঁ এয়া প্ৰেম নে প্ৰতাৰণা। বহুতে কয় প্ৰতিজন পুৰুষৰ সাফল্যৰ আঁৰত এগৰাকী নাৰীৰ হাত থাকে। আৰু মই তোমাৰ ব্যৱহাৰৰ পৰা শিকিছোঁ সেই নাৰীগৰাকী মই হোৱাৰ যোগ্যতা নাই। তুমি সুৰাৰ ৰাগীত মচগুল আৰু মই তোমাৰ অপেক্ষাত কত যে উজাগৰ নিশা চকু লবোৱাই পাৰ কৰিছিলোঁ। তাৰ হিচাপ জানো তুমি ৰাখিছা? তোমাক পাই মই জীৱনৰ প্ৰকৃত সন্ধান পোৱা যেন অনুভৱ কৰিছিলোঁ। ভবা নাছিলোঁ মানুহৰ মুখাৰ আঁৰতো আন এখন মুখ থাকে বুলি। মই জানো তুমি মোক সপোনৰ পৃথিৱীখন দিব নোৱাৰা। তথাপিও মোৰ মনটোৱে কিয় ইমান হেঁপাহ কৰে তোমাক পাবলৈ। তুমি যেন মোৰ শৰতৰ শেৱালিৰ সুবাস। মই তোমাক আঘোণৰ সোণগুটিৰ দৰে জিলিকাব বিচাৰোঁ। আদৰিব খোজোঁ নতুন প্ৰভাতৰ দৰে। তুমি বাৰু মোক কিয় নুবুজা? কলীয়া ডাৱৰে আৱৰা মোৰ হৃদয়খনৰ কথা তুমি কিয় নুবুজা? এজাক অনাকাংক্ষিত ধুমুহাই তছ নছ কৰি যোৱা মোৰ হৃদয়ৰ ভাষা। মৰমৰ এতিয়া 1 বাজি পাৰ হ'ল। মোৰ উকা হৃদয়ক আৰুনো কিমান সান্তনা যোগাম? অনুভৱবোৰ প্ৰকাশ কৰিবলৈ ভাষাবোৰে বিলুপ্ত হ'ল। বাহিৰত এজাক ফিৰফিৰীয়া বতাহ বলিছে, চাগে বৰষুণ আহিব। জোনটিয়েও মেঘৰ আৰে আৰে লুকা-ভাকু খেলিবলৈ আৰম্ভ কৰিছে। আজিলৈ এৰিছোঁ বাৰু, আশাৰে ৰৈ থাকিলোঁ। পুৱাৰ ৰাঙলী বেলিটোৱে নতুনত্ব কঢ়িয়াই অনাৰ দৰে মোৰ জীৱনলৈও নতুনত্বৰ বাৰ্তা কঢ়িয়াই আনক। ইতি তোমাৰ দুৰ্ভগীয়া প্ৰেয়সী।